যি মূলা বাঢ়ে তাৰ দুপাততে চিন। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰুকালতে যে ডাঙৰ ডাঙৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটিৰ মতা হয়। মূলা এবিধ ভাল পাচলি। ইয়াৰে শাক আৰু মূল দুয়ো খাব পাৰি। অসমীয়া মানুহে পাচলি হিচাপে ইয়াক খাবলৈ অতি ভাল পায়। সেয়ে বহুত কৃষকে ইয়াৰ খেতি কৰে। মূলাৰ বীজ সিঁচাৰ প্ৰায় 15-20 দিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে গজি উঠা মূলাৰ সকলোবোৰ চেহেৰা দেখাত একে নহয়। ইয়াৰ কিছুমান দুৰ্বল আৰু লেহুকা হয়। কৃষকে ইয়াৰ পাত হোৱাৰ লগে লগেই পাত চাই বুজিব পাৰে কোনবোৰ মূলা ডাঙৰ হলে ভাল হ'ব আৰু কোনবোৰ বেয়া হ'ব। সেয়ে বেয়া পুলিবোৰ উভালি পেলাই ভাল লক্ষণ থকা পুলিবোৰ ডাঙৰ হ'বলৈ দিয়ে। দুপাততে যিদৰে মূলা চিনিব পাৰি ঠিক সেইদৰে ল'ৰালি কালত আচাৰ আচৰণ চাই শিশু এটাৰ ডাঙৰ হলে কেনেকুৱা হ'ব সেয়া বুজিব পাৰি। আমি ইতিহাসত পাওঁ যে যিসকল ব্যক্তিয়ে মানৱ সভ্যতালৈ মহৎ অৱদান আগবঢ়াইছে সেইসকল ব্যক্তি সৰু কালৰে পৰাই আচাৰ আচৰণত ভাল আৰু কৰ্তব্যপৰায়ণ আছিল। উক্ত প্ৰবঞ্চটোৰ সমাৰ্থক আন এক প্ৰবচন আছে। সেয়া ৰাতিপুৱাই দিনটোৰ আগজাননী দিয়ে। অৰ্থাৎ ৰাতিপুৱা যদি সুন্দৰ আৰু উজ্জ্বল হয় তেন্তে গোটেই দিনটো উজ্জ্বল আৰু ভাল হোৱাৰ সম্ভাৱনা থাকে। তেনেতে ৰাতিপুৱাৰ বতৰটো যদি গোমোঠা ডাঙৰীয়া হয় গোটেই দিনটো প্ৰায়ে তেনে